ভাৰতীয় বন সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ডক্টৰ অভিজিত ৰাভা এগৰাকী চমৎকাৰ লেখক। ঘাইকৈ হাস্যৰসাত্মক আৰু স্মৃতিকথা নিৰ্ভৰ বিভিন্ন কাহিনী তেওঁ অসমীয়াতে এটা সুন্দৰ ঠাঁচত লিখে। তেখেতৰ দ্বাৰা ৰচিত তেনে এটি লিখনি মই আজি তেওঁৰ অনুমতি সাপেক্ষে পাঠ কৰিবলৈ লৈছোঁ। লিখনিৰ শিৰোনাম বন মেকুৰীজনী আৰু মই। লিখক ডক্টৰ অভিজিত ৰাভা, পাঠ কৰিছে অৰিন্দম তালুকদাৰে। পোহমনা বা হাবিৰ মুকলিমূৰীয়া জীৱ জন্তুৰ প্ৰতি হিয়া উপচা মৰম চেনেহৰ টোপোলা বন্ধা মানে এক বাকৰিমান জঞ্জালৰ হাবিত সোমোৱাৰ সমান। তাহানিৰে কথা, চন 1993 কি 94 মান হ'ব। মনত ভালদৰে ৰাখিব পৰা নাই। তথাপিও হাঁহিৰ মুকনি তোলা কাহিনীটো মোৰ মনৰ বৰপেৰাত ভালদৰেই জাপি থোৱা আছে। তাকেই মনত পেলাইছোঁ। সেই সময়ত মোৰ বয়স 1.5 কোটি দেওনা পাৰ হৈ 2 বছৰমান গৈছেহে মাথোন। প্ৰজাপতিও নিঃসহায়, গতিকে অকলশৰীয়া পহুৰ জীৱন কটাইছিলোঁ বৰপেটা ৰোড বোলা বেপাৰকেন্দ্ৰিক চহৰ এখনত। এইখন চহৰৰ নাম তাহানিৰ অবিভক্ত কামৰূপ জিলাৰ বৰপেটা মহকুমা সদৰ বৰপেটা চহৰৰ পৰাই হোৱা। কেৱল ইয়াক কোৱা হৈছিল বৰপেটা ৰোড ষ্টেচন টাউন। ইয়াৰ আচল নামটো হ'ল উত্তৰ আঠিয়াবাৰী। ইয়াৰ মাজেৰেই চাগে এসময়ত মানাহ নদীৰ একোটা বৈ গৈছিল হাউলিমুৱা হৈ দক্ষিণৰ পিনে। উত্তৰৰ ভাৰত ভূটান পাহাৰৰ পৰা দেশখনৰ ঢাল উত্তৰৰ পৰা দক্ষিণলৈ লুইতৰ পাৰলৈ বুলি। সেই মানাহেও এসময়ত নিজৰ গতি সলালে আৰু এৰি থৈ গ'ল এখনি বিল। ইয়াৰ নাম মৰা মানাহ। এই খণ্ড অঞ্চলৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰচোৱাৰ কথা এটিকে ক'লোঁ। কাপুৰপুৰা অঞ্চলৰ চিদাজাৰ ভিতৰ অঞ্চলত কিমানটা যে মৰা মানাহ আছে তাৰ লেখযোখ নাইকিয়া। এই বিলবোৰত মাগুৰ আৰু বিয়াগুম গৰৈ মাছৰ খাই শেষ কৰিব নোৱাৰা বিধৰ বসতি আছিল। গেম বাউণ্ডাৰীৰ বাহিৰৰ দক্ষিণ পিনে থকা লাবডাংগুৰি, কাহিতামা ইত্যাদি গাঁওবোৰৰ মহিলাবোৰে জাল জাকৈ লৈ তাকে ধৰিবলৈ প্ৰায়ে আহে। জনাসকলে কয় যে এটা সময়ত হেনো হাইজা ৰোগৰ কবত জমদূতেও ভাগৰি পৰিছিল। বহু গাঁও উচন কৰি গৈছিল এই মহাব্যাধিয়ে। তাৰে শবোৰক আনি এই মৰা মানাহৰ পাৰতে হয় পেলাই থৈ গৈছিল, নহ'লে খৰি দিছিল। হয়তো আজিও সেই মৰা মানাহখন জয়াল হৈয়ে থাকিলেহেঁতেন, কিন্তু এক বৰ ভূঁইকোপে সকলো সলনি কৰি দিলে। সেয়া আছিল মিচিমি পাহাৰৰ সিপাৰে থকা এক অভিকেন্দ্ৰৰ পৰা অহা 8.5 ৰিখটাৰ জোখৰ 1950 চনৰ আগষ্ট মাহৰ বৰ ভূঁইকোপটি। আজি বহু বছৰ পাৰ হৈ গ'ল, কিন্তু ই এৰি থৈ যোৱাৰ পৰা হোৱা প্ৰাকৃতিক কাম কাজবোৰৰ দশা এতিয়াও ইতি পৰা নাই। লুইতৰ বুকু তৰাং হোৱাৰ উপৰিও বছৰে বছৰে বানপানী আৰু খহনীয়া বহুগুণে বাঢ়ি ৰাইজক বহু দিগদাৰি দি থাকিল এতিয়ালৈকে। শদিয়া চহৰখনো ভূঁইকোপৰ জোকাৰণিৰ পিছত অহা দুকলটকা বানপানীৰ কোবত পৰিল। ইয়াতেই জাহ যায় শদিয়া ফ্ৰণ্টিয়েৰ ফৰেষ্ট ডিভিজনৰ সকলো বাসগৃহ আৰু বিভিন্ন কাৰ্যালয়সমূহ। এই ঘটনাৰে পৰিঘটনাৰ আৰু বহু ঠাল ঠেঙুলিৰ মূৰকত মোৰে সৈতে ঘটনাটোৰ সংযোগ ঘটে। নহ'লে মৰা মানাহৰ পাৰৰ সেই দূৰ অতীতৰ মুলুকখনত মোৰ ভাতমুঠি মোকলোৱাৰ চেনেহৰ জেগাখন কেলেই বা হ'ব? শদিয়াৰ ফৰেষ্ট বা বন সংমণ্ডলখনক কিবাকৈ নতুন ৰূপ দিবলৈ অসমৰ তেতিয়াৰ বন সংৰক্ষকে চৰকাৰৰ সহায় লৈ বৰপেটা ৰোডৰ এই অঞ্চলতে সদৰ কৰিবলৈ ল'লে 1956 চনত। ইয়াৰ বাবে তাহানিৰ চৰকাৰে অধিসূচনাৰ জৰিয়তে উত্তৰ কামৰূপ বোলা এক সুবিশাল বন সংমণ্ডলৰ সূচনা কৰে। ইয়াৰ বাবে 1874 চনতে প্ৰথমতে গুৱাহাটী আৰু 1913-14 চনত কামৰূপ বুলি জনাজাত অবিভক্ত বন সংমণ্ডলখনক দুভাগ কৰিব লগাত পৰে।
ইতিমধ্যে 1935 চনতে গোৱালপাৰা বন সংমণ্ডলখনক অসম বন বিভাগৰ বন সংৰক্ষক আৰ্থাৰ জোন্স ৱাইল্ডছ মিলৰয়ে যথাক্ৰমে গোৱালপাৰা পশ্চিম আৰু পূব এই দুভাগত ভগাই দিব লগাত পৰিছিল। ইফালে 1908 চনতে উত্তৰ আঠিয়াবাৰী মৌজাৰ পিছলৈ গোবৰ্ধনা মৌজা অন্তৰ্গত অঞ্চলৰ ভূটানৰ পাদদেশত উত্তৰ কামৰূপ ৰিজাৰ্ভ ফৰেষ্টৰ সূচনা হয়। ইয়াৰ উদ্দেশ্য আছিল বাঘ, গড় আৰু মানাহ নদীৰ জোঙাতৰা মাছৰ সংৰক্ষণ কৰাৰ বাবে এক বনৰীয়া আৱাস সৃষ্টি কৰাটো। উত্তৰ কামৰূপ, লাওখোৱা আৰু কাজিৰঙা ৰিজাৰ্ভ ফৰেষ্টো একোটা কাৰণতে সৃষ্টি কৰা হৈছিল একেটা বছৰতে। আজিৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানখন তাহানিতে 1928 চনত ঘোষিত মানাহ অভয়াৰণ্য আৰু উত্তৰ কামৰূপ গেম চেংচুৰীৰ লগতে যোগ হোৱা এক বন্যপ্ৰাণীৰ আৱাস। মানাহ ৰাষ্ট্ৰীয় উদ্যান 1990 চনত 500 বৰ্গ কিলোমিটাৰ খন ঘোষিত হোৱাৰ পিছত 1972 চনৰে পৰা প্ৰৱৰ্তিত মানাহ ব্যাঘ্ৰ প্ৰকল্পত মোৰ কৰ্মস্থলী 1991 চনৰ প্ৰায় ডিচেম্বৰ মাহৰে পৰা। মই তেতিয়া এজন সফল 1.5 বছৰীয়া ডেকা মানুহ। যিহেতুকে মই বিবাহ বন্ধনত সোমোৱা নাছিলোঁ, মোক ওপৰৱালা চাহাবজনে বহু কাম জাপি দি নগুৰ নাকতিখন কৰি আছিল আৰু ব্যস্ত হ'বলৈ পাই কোনো বেয়া লগাও নাছিল। মানুহে লগ পালে মোক বাৰু তেতিয়া ভালদৰে ধৰিবই নোৱাৰিছিল যে মই তেতিয়াও বিয়াত বহা নাছিলোঁ। ইয়াতেই ৰসখন আছে মই লিখি যোৱা কাহিনীটোৰ। বহুদিনৰ আগৰ কথা, এটা হাড় ভঙা দিনৰ শেষত কিবাকৈ উভতি আহি আছোঁ। নিজৰ চৰকাৰী বাহাত একেৰাহে একুৰি ৰাতি থাকি পোৱা নাই। মানাহ ভূটান সীমাৰ খোকত বন শিবিৰ এটাত যথাসাধ্যে আমাৰ উপস্থিতি বাহাল কৰি ৰাখিব লগা হৈছিল। কহুৱা ফুলাৰ দিনবোৰ প্ৰায় টুটিয়েই আহিল। তেতিয়াৰ দিনত আমাৰ ওপৰৱালা বছসকল বৰ একাচেকা বিধৰ আছিল। আগতীয়াকৈ খৰালিকাল নামিবৰ হ'ব বুলি আমাৰ বাকচকুৱা বছে সকলোকে নিজৰ নিজৰ কামত লাগিবলৈ কৈছিল। বৰপেটা ৰোডৰ বাঁহা আহি পাই দেখোঁ দেউতাই এখন বাতৰি কাকত পঢ়ি বহি আছে। ভাগ্য ভাল যে মোৰ লগতে থকা বন কৰা ল'ৰাটোৱে বাৰু ভালদৰে ৰান্ধি বাঢ়ি খুৱাই তেখেতক দিলখোজ কৰি থৈছিল। দৰাচলতে ওচৰৰ বন পৰিদৰ্শন মহলাৰ চকীদাৰ ভদ্ৰেশ্বৰ নাথৰ হাততহে সেই খানাখন তৈয়াৰ হৈছিল। দেউতা তেতিয়াৰ দিনৰ টেঙৰ মানুহ, চববোৰ বুজিবলৈ এটা পলকো নেলাগিল। দেউতাই বিশেষ একো নকৈ বুলিলে, তোৰ ঘৰতনো কেতিয়া বোৱাৰীয়ে ৰন্ধা বাৰুকৈ সিজা ভাত খাবলৈ পাম? দুদিনমান গ'ল বাৰু। মোৰ নপতা ৰান্ধনিৰ হাততনো ক'ৰ পৰা তাহানিৰ চাহাবৰ দিনত থকা খানচামাৰ বিদ্যাই লম্বিলেহি। উহাদি হেৰুৱাই চেলেৱতীৰ মূৰত জুইৰ শিখা লগাই এটা সোপা মৰাৰ লগে লগে মোৰ মনত পৰিল, দুদিনমান আগেয়ে দেখোন আমাৰ পাণবাৰীৰ ৰেঞ্জাৰ এতিয়া স্বৰ্গগত উৎপল চৌধুৰীয়ে এটি বন মেকুৰী ক'ৰবাৰ পৰা ধৰি আনি মোকে চমজাই গুচি গৈছিল। ছাৰ, আপুনি মেকুৰী ভাল পায়, গতিকে আপোনাকে কটালোঁ। কোনো কথাৰে আৰু মোক অৱতাৰণা কৰিব নিদি উৎপল গুচি গ'ল পাণবাৰী অভিমুখে। কি কাৰবাৰ হালধীয়া ক'লা ফুটফুট থকা এই মেকুৰীজনীৰ। ৰাতিপুৱা শুই উঠি টেপৰ পানীত নিজৰ হাতোৰা ভিজাই মানুহৰ দৰে ব্ৰাছ কৰেচোন। এই আপদীয়া মেকুৰীজনীয়ে বহুতকে মনোৰঞ্জন কৰিবও ধৰিলে। মোৰ খেলিমেলি কোঠাবোৰৰ লামলাকটোবোৰ চিজিল লাগিব ধৰিলে। দিনৰ আৰু ৰাতিৰ বেলিকা বিধে বিধে মোৰ ঘৰৰ ৰান্ধনীয়ে অত বছৰে মিছ কৰা জুতি লগা ব্যঞ্জনৰ লেঠাৰি লিচিকা লানিৰে মোৰ খোৱা মেজখন উপচাই দিলে। ৰান্ধনীৰ মুখত স্মিত হাঁহি। মোৰ মাজে মাজে ভয় লাগিবও ধৰিলে। কোঠালীৰ বস্তু সকলো আটোম টোকাৰিকৈ কেনেকৈ ঠায়ে ঠায়ে যায়। কোঠাবোৰত গা মন ভাল লগা উগ্ৰগন্ধি বিলাতী সুগন্ধিৰ লহৰ কোনে এৰি থৈ যায় বাৰু? অথচ কোনেও নাজানে, কোনেও দেখা নাই। সকলোৰে মুখে মুখে এইবাৰ এটাই কথা, বোলো এইবাৰ আমাৰ ডেপুটি চাহাবৰ বিয়াখেন এইবাৰ হ'বই। সকলোৰে চকুত কৌতুকৰ হাঁহিৰ জিলমিলনি। এদিনাখন দৈৱক্ৰমে কিবা কথাত
ৰাইফলৰ গুলীকেইটা এৰি থৈ যাওঁতে বাঁহালৈ উভতিব লগা হওঁতে কথাটোৰ আঁতিগুৰি ওলাল। দেখিলোঁ ঘৰৰ চৌহদত মাৰুতি 1000 এখন থিয় দি আছে। ৰান্ধনীশালতো কিবা মহিলাৰ মাতৰ গুণগুণনি। পোনছাতে ৰান্ধনীশালত সোমাই মই তেনেই অবাক। মাক জীয়েক এহালে মোৰ চৌকাত ভালদৰে ৰান্ধি বাঢ়ি আছে। আপোনালোকনো কোন জানিব বিচাৰিলোঁ। দীঘল চুলিতাৰি পিঠিৰ পিছৰ পৰা কান্ধলৈ নি জীয়ৰীগৰাকীয়ে ক'লে, মেক্ৰীটো মোৰহে, সি মোৰ হাতৰহে খানা খাই ইমান দিনে ভালে আছে। মোৰ হাতৰ ৰন্ধা বঢ়া আপুনিও হেনো বৰ ভাল পায়, মইনো কি কৰিম আৰু। গাভৰুগৰাকীয়ে মোৰ চকুলৈ চাই চকুহাল লাহেকৈ নমাই দিলে। মোৰ দিল বেচেৰা তেনেই বোল্ড আউট হৈ গ'ল। কিছুদিনৰ পিছত মোৰ অৱশ্যে স্থান পৰিৱৰ্তনৰ এখন চৰকাৰী আদেশ অহাত সুদূৰ দক্ষিণে যাব লগা হ'ল। মাকগৰাকীয়ে পিছে মোক নিমন্ত্ৰণ দি গৈছিল তেনেই নিগাজীবিধৰ। ধন্যবাদ। শুনি কেনে পালে জনাবচোন। ধন্যবাদ।